এই চাওক অলপো ভয় নাই, ভয় নাথাকা মানুহ। আচৰিত কথা, এই চাওক মানুহৰ পাকঘৰত, পুৰা পাকঘৰৰ মেইন জেগাতে চাওক, য'তে ৰান্ধা বাঢ়া কৰি আছে, ভেচিন আছে, য'তে চবেই চাওক তলত পানীৰ কলা টুক লাগি আছে, একবাৰে মেইন জেগাত ইয়াতে মহে বাহ লৈছে। এই বাহটো প্ৰায় 2 পৰা 3 বছৰ হৈ গৈছে মালিকসকলৰ। তেওঁলোকে বহুবাৰ ইয়াৰ পৰা মহ পাৰিছে অলৰেডি। এই চাওক আজি 2-3 বছৰৰ পৰা একে বাহৰ পৰা বাৰ 1.5 মাহ 2 মাহৰ মূৰে মূৰে মহ পাৰি থাকে। সেই হিচাপতে এইবাৰো মহ পাৰি আছে। এই চাওক অলপো ভয় নকৰে, যোনে পাৰি আছে তেওঁতো ভয় কৰা নাই। আচৰিত কথা, ইয়াতে যোনে এখন পাকঘৰত যিজন মাইকীয়ে ৰান্ধা বাঢ়া কৰি আছে, তেওঁৰ কেনে সাহস হ'ব লাগিব কওকচোন। তেওঁ এই চাওক ইয়াৰ এই তলৰ কলাৰ পৰা পানীও ব্যৱহাৰ কৰে, চব কৰে ইয়াতে, তেওঁক কামৰি নিদিয়ে। তেওঁ কৈছে আজি 3 বছৰ হৈ গ'ল, তাৰ কাৰণে মহকেইটা মোৰ বন্ধুৰ নিচিনা হৈ গৈছে। তেওঁলোকে মোক একো কামৰ চামৰ নেদে, মই এনেকৈ থাকোঁ। কেতিয়াবা বাই চান্স তেওঁলোকৰ গাত চেপি দিলে বা কিবা হ'লে তেতিয়া কামত দিলেও অলপ চলপ, সিমান নহয়, আমাৰ অভ্যাস হৈ গৈছে। চাওক কেনেকুৱা সাহস হ'ব লাগিব। আমি মহ পোকা দেখা পালে ক'ত পলাই ফুৰোঁ। ইয়াতে কাষত যাব পৰা সাহস নাই, আৰু এই মহিলাজনীয়ে ইয়াতে ৰান্ধি আছে, ইয়াতে খুৱাই আছে, ইয়াতে চব কৰি আছে। এই চাওক কিমান ডাঙৰ এটা টুকুৰ ওলাই আনিছে। এইটো ঘৰৰ ভিতৰতেই মহখিনি ইয়াৰ ভিতৰতেই আছে, আৰু ৰৈছে অলপে কাটি আনছে। এনেকৈ কাটি আনব, আৰু লাষ্টত যেখানিত ৰান্ধি থাকে মেইন বা যেখানি, এখানে কিন্তু কাটি নানে, এখানে ৰাখি থৈ দিব। কাৰণ সেইখানি থাকলে, ৰাণীটো থাকলে পিছত ইয়াতে আৰু আকৌ ইয়াতেই থাকব। আৰু যদি সেইখানে কাটি লৈ আহে তেতিয়াহ'লে এই বাসাটোৱে ইয়াৰ পৰা মহবিলাক গুচিয়ে যাব। এই চাক আনছে পাৰি, এই চাক বলত আনছে, কিমান ধুনীয়া লগা হৈছে। ইয়াৰ ভিতৰত আতি পেলাই ইয়াৰ পৰা মহ উলিয়াব। ইয়াৰ ভিতৰত পূৰা মহে ভৰ্তি আছে। এই চাকাখনত এই চাক আতি আছে লাহে লাহে, কেনেকৈ ওলাই মহ। এই চাক এখানে আতি আছে, এই চাক মহ ওলাই আছে। এই চাক কিমান ওলাই আছে মহ, এনেকেই ওলাই থাকে মহ। এই চাক ওলাই আছে। তাৰপিছত এই কাপোৰ যিখন দিছে, এই কাপোৰখন দাঙি পেলাই কাপোৰখানে দি চেকি দিব। চেকি দিলে মহখিনি ডাইৰেক্ট বলটোত জমা হৈ যাব। এই চাব কেনেকুৱা চেকি দিয়ে, পিছত দেখা পাব আপোনালোকে। এই চাক চেকি আছে, চেকি পেলাই এই চাক মহখিনি উলিয়াই আছে। এইখানি মহ একবাৰে সম্পূৰ্ণ 100% পিয়'ৰ মহ, ইয়াতে 1%ও ভেজাল নাই। এনেকুৱা পিয়'ৰ মহ লাগিলে যোগাযোগ কৰিব পাৰে। এই চাক কিমানখিনি মহ ওলাল, একবাৰে পিয়'ৰ মহ। এখানি খালে টেষ্টি বেলেগ।